খবৰ দিল্লী নিৰ্বাচনৰ কিডছ আমি জিকিম মেন জিকিমে ইয়াত সুধিবলগীয়া কি আছে লেজেণ্ড ফলাফল দেখি ইভিএমক দোষ নিদিব আল্ট্ৰা লেজেণ্ড 11 তাৰিখত ওলাবলগীয়া ফলাফল বিজেপি 50 আপ 16 কংগ্ৰেছ 4 ধন্যবাদ দিল্লী মানে 8 ফেব্ৰুৱাৰীত ফলাফল ওলাই গ'ল 50খন আসন পায় বিজেপি জিকিল দিল্লীবাসীক ধন্যবাদে জ্ঞাপন কৰি দিলে দিল্লীৰ বিজেপি সাংসদ পৰৱেশ বৰ্মাই ইমানখিনি কনফিডেন্স লাগে জীৱনত বাহ फलाफलर पाছত बीजेपी सांसद परवेश वर्मार प्रतिक्रिया लोगों को 3 महीने से बिजली पानी का बिल फ्री आ रहा था हमारी दिल्ली की महिलाओं को बसों में फ्री की यात्रा हो रही थी मगर ये जो भी हो रहा था ये 3 महीने से हो रहा था अरे कहना क्या चाहते हो माने आसनी आरंभ करा 3 माह होइसेहे সেই কাৰণে দিল্লীবাসীয়ে ভোট দিব নালাগিছিল আম আদমি পাৰ্টিক ओ भाई मारो मुझे मारो मारो मुझे मारो मारो ইয়াৰ পাছত আহিল মনোজ তিৱাৰী জি মনোজ তিৱাৰীয়ে ফলাফলৰ পূৰ্বে বেলেগ এটা পৰ্যায়ত কৰি দিলে টুইট 48 আসন পাই জয়ী হ'ব বিজেপি এই টুইটটো ভালকৈ ৰাখিব বিজেপিয়ে 48ৰ 8খন আসন হেপালে বিজেপিৰ বাকি নেতাসকলে বোলে আবে সালে ভোট গণনা হৈ আছিল তেতিয়াও কনফিডেন্ট মনোজ তিৱাৰী কথাখিনি শুনক भारतीय जनता पार्टी आज दिल्ली सरकार में आ रही है हमारा तो मन जो मैंने कहा है अभी भी 48 प्लस सीट का है ভোট গণনাৰ পাছত মনোজ তিৱাৰীৰ বোলে এই অৱস্থা গৃহমন্ত্ৰী অমিত শ্বাহেও ৰেলীত মানুহ দেখি গৈছিল কেইদিনমান আগতে শ্বাহে দিল্লীত কি হ'ব কৈছিল दिल्ली में नरेंद्र मोदी जी के नेतृत्व में भारतीय जनता पार्टी की सरकार बनने वाली শ্বাহে সপোন দেখুৱাইছিল নতুন আঁচনি আনিব দিল্লীবাসীয়ে উন্নত এখন ৰাজ্য পাব সকলো সমস্যাৰ সমাধান উলিয়াব বিজেপিয়ে মোদীয়ে দিল্লীক বিশ্বৰ ভিতৰতে সুন্দৰ ৰাজ্য কৰিব কিন্তু দিল্লীবাসীয়ে বোলে মনতে ভাবিছিল ये झूठ है झूठ है झूठ है এনে পৰিৱেশ দেখিয়ে দিল্লীলৈ ৰাওনা হৈছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৈছিল সোণোৱালে जो आपकी सरकार है केजरीवाल की उन लोगों ने तो दिल्ली वासियों को धोखा दिया विश्व এখন সর্বশ্রেষ্ঠ নগর হিসাবে শহর হিসাবে গড় দিয়ার নিমিত্তে দিল্লীবাসীয়ে নিশ্চিতভাবে আগন্তুক দিনত বিজেপিক ভোট দিব এই কথা নিশ্চিত मुझे माफ कर दे आप लोग सारे मुझे छुट्टी दे दे मैं इस दुनिया से छुट्टी चाहता हूँ ফলাফলত বিজেপিৰ অৱস্থা নাই মুখ্যমন্ত্ৰী সোণোৱালৰ আত্মসন্তুষ্টি আমাৰ দিল্লীৰ নিৰ্বাচনত পূৰ্বতে আমাৰ 3খন আসন আছিল এবাৰ 3খনৰ পৰা আমি কিমানখনলৈ আগবাঢ়ালো আপোনালোকে গম পাইছে অৰ্থাৎ আমি দিনক দিনে আমি আমাৰ ভেটি শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ সাংবাদিকৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক দিল্লীৰ নিৰ্বাচনে অসমত প্ৰভাৱ পেলাব নেকি হিমন্তৰ উত্তৰ ইলেকশ্যনে অসমত কিবা প্ৰভাৱ পেলাব 2021 ইয়াতো কোনো দিল্লীৰ ভোটাৰ নাথাকে গাঁও আছে তথাপি ট্ৰেণ্ডবিলাক তেনেকৈ আহে মই বহুত দিনৰ পৰা কৈছো সাংবাদিকে ভোট দিলে আমাৰ দিগদাৰ আছে ফলাফল যিয়ে নহওক দিল্লীৰ জনতাৰ লগতে সুখী ৰাজনৈতিক দলো বিজয়ী হৈ আপ সুখী কংগ্ৰেছ মুক্ত দিল্লী বিজেপি সুখী বিজেপি হাৰিল কংগ্ৰেছ সুখী পাঞ্জাবৰ কংগ্ৰেছ নেতা সাধু সিঙে কৈয়ে দিলে আমি আগতেও শূন্য আছিলো এইবাৰো শূন্য গতিকে হাৰিছে বিজেপিহে এতিয়া বিজেপিয়ে কৰিব কি ক'ব কি वाह मोदी जी वाह वाह মনোজ তিৱাৰীক সুধিছে বহুতে টুইটটো সাঁচি ৰাখিবলৈ কৈছিল কেতিয়ালৈ ৰাখিম দিল্লীত বিজেপি কেতিয়া আহিব শাসনলৈ আমি আৰু 30 বছৰমানহে থাকিম সোশ্যাল মিডিয়াতো তীব্ৰ সমালোচনা হাহাকাৰ বিজেপিৰ আপ সফল সুখী আপৰ কৰ্মীসকল 11 মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা বিফল দিল্লীয়ে বোলে বিজেপিক ক'লে पहली फुर्सत में निकल पहली टिकट निकाल और भाग उधर
ব্যুৰো ইনপুটৰ সহযোগত নাজিৰ আহমেদ ৰিপৰ্ট, প্ৰাগ নিউজ। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।